নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল উপাসনা ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া চাওক, মই ইয়াত চাদৰ মেখেলা পিন্ধি ওলাইছোঁ আৰু আজি মই যাম পস্কিয়া বুঢ়ীগোসানী থানলৈ। তাতে আজি আছে গৰখীয়া সভা। আজি একদম তাতে বহুত বেছি মানুহ হয়, বহুত বেছি ভক্তপ্ৰাণ ৰাইজ আহে তালৈকে সেৱা কৰিবলৈ। আৰু পস্কিয়া বুঢ়ীগোসানী থানত এইখন সভা বহুত ডাঙৰকৈ পতা হয়। ইয়াতে বহুত বেছি মানুহ আহে, বহুত দূৰৰ পৰা মানুহ আহে ইয়াতে নিজৰ শৰাইবিলাক দিব বা নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে আহে। তেনেকৈ এতিয়া আমিও যাম বুলি ভাবিছোঁ। শৰাই চৰাই যোগাৰ কৰিলোঁ, গা পা ধুই মূৰ গা ধুই শৰাই চৰাই যোগাৰ কৰি এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ভাইটি আৰু মই যাম তেনেকৈ ভাবিছোঁ আৰু ওলাই ল'লোঁ। ওলাই এতিয়া আমি গাড়ীত যাম আৰু স্কুটি লৈ যাম। তেনেকৈ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা হয় এই সভাখন বা কেনেকুৱাকৈ প্ৰস্তুতি কৰে গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু যদি আপোনালোক কোনোবা মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ ভিডিঅ' দিলেও আপোনালোকে যাব পাৰে। তেনেহ'লে দেৰি নকৰি আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিছোঁ আৰু এতিয়া পালোঁৱেই। এয়া চাওক আপোনালোকে, ইয়াৰ পৰাই মানুহৰ ভিৰ, কিমান বেছি ভিৰ লাগিছে। গাড়ী থ'ব ঠাই নাই, একদম এনেকুৱাকৈ ভিৰ লাগিছে। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু সিহঁতে গাড়ী থ'ব গৈছে। আজিকালি এইবিলাক ক'ব নোৱাৰা ভাই, মানুহৰ ভিৰ চাবা। প্ৰথম দেখা মহিলা কমিটিৰ দায়িত্ব আছে সভানেত্ৰী মহিলা বাহিৰলৈ ওলাই আহিলোঁ আৰু আপোনালোকে মানুহ চাওক, ইমান বেছি মানুহ আছে। ইয়াতে শৰাইখন ভৰাই বাকী থকা যোগাৰখিনি ইয়াতে দিব লাগে আৰু কুপন দিলে দিয়ে আৰু এতিয়া ইয়াতে ভোগ বিলাই আছে আৰু ভোগটো লৈ যাই বহি খাব লাগিব আৰু এয়া হৈছে আজি গোহাঁইৰ ভোগ। আমি এতিয়া ভোগ খাব বহিছোঁ। ক'বা হেৰিটো আছে
এতিয়া আমি আহিছোঁ মিঠাই ল'বলৈ কিবা এটা লৈ ঘৰত যাই থাকিম আৰু এতিয়া আৰু এতিয়া মন্দিৰৰ পৰা ঘৰ আহি পালোঁ পাই জাষ্ট বাট পাইছোঁহে মাত্ৰ আপোনালোকে তাতে দেখিলে কিমান বেছি ভিৰ হৈ আছে মন্দিৰৰ ভিতৰতে একেবাৰে আৰু বহুত বেছি ভিৰ সেৱাটো ল'বলৈও শান্তি নাই মানে তেনেকুৱাকৈ ভিৰ হৈছে ইমান বেছি মানুহ আহিছে নহয় গাড়ী বহুত দূৰতে থৈ যাব লগা হৈছে তেনেকৈ ইমান এটা ভালকৈ দেখুৱাব নোৱাৰিলেও হ'লেও অলপ আপোনালোকক দেখুৱাবলৈ চাইছোঁ আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আপোনালোক যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ ভিডিঅ' দিলে আপোনালোকে চাব পাৰে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আগলৈ মোৰ ভিডিঅ'বোৰ চাব বুলি আশা থাকিল নেক্সট ভিডিঅ'ত লগ পাইছোঁ আজিলৈ বাই বাই